ধন্যবাদ উপস্থিত শিক্ষা গুৰুসকল উপস্থিত মোৰ পিতৃতুল্য আই মাতৃসকল ভাই বন্ধুসকল সন্মানিত আজি আমি যোন যিমানেই জনা নজনা শিক্ষিত অশিক্ষিত মানুহ আজি যিমানেই আছো সকলোৱে একেবাৰে অচেতন নহয় সচেতন মানুহ আমি আৰু এই সচেতনতাৰ ভিত্তিত আমি যিকোনো কাম কাজ আগবাঢ়ি গৈ আছো আমি আজি ভাৰতবৰ্ষত ক'বলৈ গ'লে জন্মগ্ৰহণ কৰা মুছলিম হিচাপে আমাৰ এটা দুৰ্ভাগ্য আছিল ভাৰতৰ স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে আমি যি অশান্তিত ভুগি আছিলো সেই অশান্তি দূৰ কৰাৰ কাৰণে আজি 31 আগষ্ট 2019 যিটো সময় আমাৰ সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনা অনুসৰি আমাৰ এই কিছু সময় পিছে আমাৰ সন্মুখত আহিছে এই সময়খিনি আমি ভাবিম আমাৰ সকলোৰে কাৰণে সৌভাগ্য দুৰ্ভাগ্য তেতিয়াই হ'ব যেতিয়া আমাৰ বহু মানুহ আজি এনআৰচিৰ পৰা বাদ পৰিব সেইটো হয়তো আমাৰ সন্মানীয় এনআৰচিৰ কৰ্মীবৃন্দসকলে আপোনালোকক ভালকে বুজাইছে যে হঠাতে বাদ পৰিও নাযায় কাৰোবাৰ হয়তো কিবা ব্যতিক্ৰমৰ কিবা ডকুমেণ্টছৰ খামখেলিৰ পৰিপ্ৰেক্ষিতে যদি আপোনালোকৰ কাৰোবাৰ নাম বাদ পৰি যায় তথাপিও আকৌ 60 দিনৰ পৰা 120 দিনলৈ আপোনালোকৰ আকৌ ফৰ্ম পূৰণাৰ্থে এটা সময় দিছে প্লাছ আপোনালোক কোন বিদেশী কোন স্বদেশী এই সিদ্ধান্ত হয়তো এই 120 দিনৰ ভিতৰতহে হ'ব আমাৰ হাবাথুৰি খাবলগীয়া একো কিন্তু আমি এটা সাৱধানতা অৱলম্বন কৰিব লাগিব আমি যিসকল মানুহ আমাৰ এনআৰচিত সোমাই যাম তেওঁলোকে যদি ভাবো যে যিসকল বাদ পৰিছে যিসকলৰ এনআৰচিত নাম সোমোৱা নাই তেওঁলোক আমাৰ মানুহ নহয় বা তেওঁলোকৰ সহায় সহযোগিতা আমি নবঢ়াও সেইটো কিন্তু আমাৰ ভুল হ'ব সেই মানুহখিনি আমি আলোচনাৰ ভিত্তিত যিহেতুকে আমি মানে কণা বা নজনা মানুহ হ'লেও 2-4জন মানুহ আমি অলপ ওপৰ লেভেলত হাত মিলাই চলিব লগা আমাৰ আছে এইখিনি মানুহ হয়তো আপোনালোকে নিজেই জানে আলোচনা কৰিব আৰু যিসকল মানুহৰ নাম সোমোৱা সেইসকলৰ লগতো আলোচনা কৰিব আমাৰ এই কণা পুৰকা বুলি যে কয় কণা পুৰকা মানুহবিলাকৰ লগতো অলপ আলোচনা কৰিব ইনশাআল্লাহ আশা কৰোঁ আপোনালোকৰ যিখিনি মানুহৰ নাম হয়তো 31 আগষ্টত নাহিব একেবাৰে অকণো হাবাথুৰি খাবলগীয়া একো নাই পাৰিলে যিমান দূৰ যাব লাগে যিমান সহায় কৰিব লাগে আমি আপোনালোকৰ লগত আছো আৰু দৰকাৰ পৰিলে ওপৰ লেভেলত যিখিনিলৈ যাব লাগে যিমানখিনিলৈ যাব লাগে আমি কিন্তু সাৱধানতা অৱলম্বন কৰাৰ কাৰণে এইটো কৈছো যে আজি আমাৰ মাজত ইমান মানুহ সোমাই যাব পাৰে ইমান এটা গ্ৰুপ সোমাই যাব পাৰে যে আমি এটা কেছকাল সৃষ্টি কৰিব লাগে কেছকাল এটা সৃষ্টি কৰি এনআৰচিটো বন্ধ হ'ব এই ঘটনাটো আজিৰ দিনত বহুত গাঁও পঞ্চায়ততে হৈ আছে প্ৰায় গাঁও পঞ্চায়ততে হৈ আছে যাতে নহয় আমাৰ ইয়াতো হৈছে মই প্ৰথমে অনুৰোধ কৰিম আপোনালোকক আলোচনাৰ ভিত্তিত আগবাঢ়ি যাব সমাধান নিশ্চয় উপৰালাই দিব আৰু এটা কথা আপোনালোকক মই কৈছো আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ অসম আমাৰ অসমৰ মানুহখিনি আমি এই যে এনআৰচি মানে কি নাগৰিকত্বৰ যিটো বেলিকাত আমি ভুগি আছো আজিৰ পৰা নহয় 1951 চনত এনআৰচি ষ্টাৰ্ট হৈছিলে আকৌ আদৰৰ অৱস্থাত ষ্টপ হৈছিল আজি আমাৰ পূৰ্ণ পৰ্যায়ে দেখা গৈছে যে বোলে পূৰণ হ'ব পূৰ্ণ পৰ্যায়ে এনআৰচি ওলাব আমাৰ সৌভাগ্য যদিও যিখিনি মানুহ বাদ কৰিব তেওঁলোকৰ দুৰ্ভাগ্য তাৰ ভিতৰত মোৰো দুটা ছোৱালী আছে হয়তো মই দিব লাগিছিল যে যিটো ডকুমেণ্টছ মই দিব পৰা নাই তাৰ কাৰণে মই চিন্তিত নহয় সেইটো মোৰ ভুল তেনেকুৱা ভুল কৰা মানুহ বহুতো আছে তেওঁলোকৰো তেনেকুৱা হ'ব পাৰে কিন্তু শুধৰোৱাৰ কাৰণে আমাক টাইম দিছে বা দিব আমি এই শুধৰোৱাৰ কাৰণে আমি আগবাঢ়িব লাগিব কিন্তু মই আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকে একত্ৰিতভাৱে আমাৰ এলআৰচিআৰ আমাৰ
CLMN আৰু কোন আছে তেওঁলোক যিসকল NRC কৰ্তৃপক্ষ তেওঁলোকৰ লগত আলোচনা মৰ্মে আমাতকৈ বহুত জানে তেওঁলোকে আমি হয়তো তেওঁলোকৰ পৰা শুনিহে জানি তেওঁলোকৰ লগত আলোচনা কৰি বাকী দিনবোৰত আপোনালোকে 31 আগষ্টৰ পিছৰ দিনবোৰত কেনেকৈ পদক্ষেপ ল'ব খোজ দিব সেই বিষয়ে আপোনালোকে তেওঁলোকৰ লগত আলোচনা মৰ্মে আগবাঢ়িব বিশেষকৈ মই নকওঁ মই জাষ্ট এইটোৱে ক'ম যে আপোনালোক শান্তিৰ মাজত থাকি বাকি দিনবোৰ আগবাঢ়ি যাব লাগে আৰু বাকি কথাবোৰ আলোচনাৰ ভিত্তিত আগবাঢ়িব এইখিনি মোৰ কথা আৰু বিয়ে একো নাই লাষ্টত মই আপোনালোকক এটাই অনুৰোধ জনাম আজি ভাৰতবৰ্ষৰ ভিতৰত আজি যি আমাৰ অসম যি ধৰণৰ আমাৰ মুছলমান মানুহবিলাক ভুগিবলগীয়া হৈছে বিভিন্ন কাৰণত এটাই কাৰণ মই ভাবো যে এইটো একমাত্ৰ আমাৰ মুছলমানিত্ব হেৰুৱাই যোৱাৰ কাৰণ বেয়া নাপাব আপোনালোক আজি যদি আমাৰ মুছলমানিত্ব আমি ঘূৰাই আনো ইনশাআল্লাহ কিজানি হৈ যাব পাৰে সুপ্ৰিম কোৰ্টৰ যিজন জজ আছে তেওঁৰ মনত আল্লাহ পাকে সোমাই দিব যে আমাৰ যিবিলাক মানুহ বাদ পৰিছে সকলোৰে নাম আহি যাব লাগে বা অসমৰ যিজন আমাৰ ট্ৰিবিউনেলে হওক বা আমাৰ অসমৰ যিজন হত্যাকৰ্তা হিচাপে ওপৰ মহলত আছে তেওঁৰ মাজত তেওঁৰ মনতো সোমাই যাব পাৰে আল্লাহ পাকে সোমাই দিব পাৰে যে হয়তো যিমান মানুহ আছে সকলোকে সাঙুৰি ল'ব লাগে গতিকে মই আপোনালোকক অনুৰোধ জনাম আমি মুছলিম হিচাপে যিখিনি ভুগি আছো একমাত্ৰ আল্লাহ পাকক পাহৰি যোৱাৰ কাৰণে মই লাষ্টত আপোনালোকক হাতে ভৰি এটা অনুৰোধ জনাইছো আৰু এইটো আমাৰ দৰকাৰ দায়িত্বত থকা মানুহবোৰে যদি নকয় ক'বনো কোনে গতিকে মই অনুৰোধ জনাম আপোনালোকে আজিৰ পৰা অন্তত এটা সিদ্ধান্ত লওক যি কৰে আল্লাহ কৰিব আমি আল্লাহৰ হুকুম মতে চলিম ইনশাআল্লাহ আপোনালোকৰ দিন ভাল হ'ব আমাৰো দিন ভাল হ'ব এই আশা ৰাখি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই ইয়াতে শান্ত কৰিলো ওয়া আখিরুন আলহামদুলিল্লাহ আসসালামু আলাইকুম